গাঁও প্ৰধানৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ওলাই আহিছে ৰাইজ, সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। দক্ষিণ বৰপেটাৰ চেঙা সমষ্টিৰ অন্তৰ্গত মাজৰচৰ গাঁৱৰ গাঁও প্ৰধান কুৰ্পান আলী। ধুৰন্ধৰ গাঁও প্ৰধান কুৰ্পান আলীয়ে কামৰূপ আৰু বৰপেটা জিলাৰ সীমালৈ বিবাদ সৃষ্টি কৰি ধন ঘটাৰ ফান পাতিছে বুলি গুৰুতৰ অভিযোগ। সাধাৰণ একাংশ লোকক মাটি দিয়াৰ নামত ধন লৈ জিলা সীমাকুটি স্থানান্তৰ কৰিব খোজা গাঁও প্ৰধানৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰৰ পৰা আৰম্ভ কৰি যিকোনো কামৰ বাবেই বিচাৰে ধন নহ'লে যেন কোনো কামেই নকৰে গাঁও প্ৰধানজনে। গাঁও প্ৰধানৰ কাম কাজত অতিষ্ঠ হৈ ৰাইজে ন্যায় বিচাৰি একগোট হৈ গাঁও প্ৰধান কুৰ্পান আলীৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। ব্যুৰ ৰিপৰ্ট DS নিউজ। এই মাজেশ্বৰ গাঁৱৰ কুৰ্পান আলীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলোঁ। কিয়? তেওঁ এনে এটা ধান্দাবাজিৰ কাম কৰি ফুৰে, এনে নাই এটা ভেজাল কৰি থাকে। 2022 চনত আমাৰ চাৰ্ভ পাৰ্টিৰ খুঁটিবিলাক পুতি থৈ গৈছে। সেইটো খুঁটি মতে আমি বৰপেটাৰ মানুহ আমি কৰি খাই আছোঁ। এতিয়া কি কৈ আছে যে খুঁটি এইটো ঠিক হোৱা নাই, ঠিক হোৱা নাই কথা কৈ অলৰেডি আমাৰ পৰা 2বাৰ পইচা লৈছে। মোটামুটি 20,000কে 2বাৰ পইচা লৈছে। মোটামুটি আমি দিছোঁ অকলে, আমাৰ খুৰাই দিছে। আমাৰ যিটো সমাজৰ মানুহ আছে, যিবিলাক মানুহৰ মাটি আছে, তেওঁলোকৰ পৰা কাৰোবাৰ পৰা 200-500 এনেকৈ হাৰি চাদা। এতিয়া কি হৈছে? এতিয়া খুঁটি ঠিক হোৱা নাই। পইচা আৰু খুজিছিল, আমি পইচাটো দিয়া নাই কাৰণে খুজিছিল। হয়, মোটামুটি আৰু 50,000 টকা খুজিছিল, আমি দিয়া নাই কাৰণে এই নাটকবিলাক কৰি আছে। নাটক কি নাটক কৰিছে? যেনে আমাৰ নাটক কৰি আছে আমাৰ এতিয়া নতুনকৈ এটা চাৰ্ভ পাৰ্টি আহিছে, মাটিবিলাক এলট কাটিব, কাৰ কোনটো মাটি এনেকৈ এলট কাটিব, সেই এলট কাটাটো বন্ধ কৰি দিছে। এতিয়া কি বিচাৰে? লোকেল মেজিষ্ট্ৰেট বুলি কৈ আমাৰ কামখিনি বন্ধ কৰি দি বেলেগ কাম কৰি আছে, এইখিনি কাম নকৰে বুলি কৈ আছে। কি বিচাৰে আপোনালোকে? এতিয়া আমি ন্যায়টো বিচাৰোঁ। আপোনালোক কিমানটা পৰিয়াল ইয়াৰ লগত জড়িত? আমি ইয়াতে মোটামুটি আপোনাৰ 30-40টা পৰিয়াল জড়িত হৈ আছোঁ। 70 মোটামুটি। আমাৰ মাজেশ্বৰ গাঁৱৰ গাঁও মুৰা কুৰ্বান আলী সদায় মানুহৰ পৰা ফাং ফুং কৰি পইচা লৈ থাকে, আৰু গৰীব মানুহৰ পৰা বিৰাট অত্যাচাৰ কৰি থাকে। আৰু যেতিয়া এই এথান যিটো মাটি লৈ যেতিয়া লাগছে, যেথান খুঁটি পুতলাক কামৰূপৰ মানুহ প্ৰতিবাদ কিছু কৰিছিল, কোৱা নাই খুঁটি ইয়াতে নদীৰ মাজত যাব, সিহঁতে কৈ সেইটো গুচি গ'ল মানুহবিলাক। এথান উল্টা পুল্টা কৰি আছে। ইতিমধ্যে খুঁটি একবাৰ ভাঙছিল, গোটাই অফিচাৰ আহি কামৰূপৰ বৰপেটাৰ গামবুঢ়াবিলাক আহি খুঁটি সেইটো ঠিক কৰি থিয়া গেলাক। আকৌ সেই খুঁটিটো আকৌ ভাঙি এতিয়া খেলা তৈয়াৰ কৰিছে। এতিয়া কি হৈছে? এতিয়া এই খুঁটিটো ভাঙছে। আপোনালোকে কি বিচাৰে? প্ৰতিবাদ কৰিছোঁ, আমাৰ এই শুদ্ধ বিচাৰটো লাগে, গাঁওবুঢ়াৰ ওপৰত শুদ্ধ বিচাৰটো লাগে আমাৰ। খুঁটিটো কোনে ভাঙিছে? খুঁটিটো কুৰ্বান গাঁওবুঢ়া খেলি আছে, কুৰ্বান গাঁওবুঢ়াই ভাঙছে, তেনেহ'লে ক'ত মানুহ আহি ভাঙব?